हे गाइस की खबर আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ আহিছো যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিব আমাৰ আজি ভিডিও ফাৰ্স্ট আপডেটটো হৈছে পাপু পূজা ব্লগছৰ ওপৰত পাপু পূজা দুইজনে অলপ বেমাৰ হৈ আছে আৰু তাৰ ওপৰতে পাপু এটা ভিডিও আপলোড কৰিছিল কি কৈছে সৰু ভিডিও ক্লিপ এটা চাই লও আহকচোন আৰু লগতে জনাবচোন তেওঁলোকৰ ভিডিও চাই আপোনালোকে কেনেকুৱা পায় আৰু সম্পূৰ্ণ ভিডিওটো চাবলৈ ডেসক্ৰিপচনত যাব লিংক দিয়া আছে আৰু গাইস ৰাতিপুৱা শুই থকা মানে পূজা অলপ গাটো বেয়া লগতে মোৰো গাটো অলপ বেয়া মাতো অলপ মানে এইখিনি কিবা অলপ আছে গাটো জ্বৰ চৰ্দি বহুত হৈছে কিন্তু মই অলপ মানে জ্বৰ বা কিবা বেমাৰ হলে বিছনাত পৰি থকা বিধৰ নহয় মানে অলপ উঠি কৰি ঘূৰি কৰি ফোন মানে অলপ বহুত অভাৰ মানে একদম কন্ট্ৰল কৰিব নোৱাৰা হলেহে মই বিছনাত পৰি থকা মানুহ ই অলপতে বিছনাত পৰি যাম তুমি যে বেমাৰ হ'লে পৰি থাকিলে কোনে ফাৰ্মাচী বা আহি আনি দিয়ে কো মই আনি এতিয়া ফাৰ্মাচী পৰা বৈছো আনি দিলো খাইছা ভাল পাইছা নে নাই এখন আনি দি আছে ঐ বাবা এখন আনি দি গোটেই ঘৰ কামখিনি কোনে কৈছে আছে কৈ দিছো মই তুমিয়ে কৈছা মই মাটি দি জগাই কৈছা কি বেমাৰ হৈ আছে বুলি গম পাই একো এখন কাম কৰা হয় নেকি আমাৰ আজি নেক্সট আপডেটটো হৈছে ডিম্পু বৰুৱা আৰু জট পদজুটৰ ওপৰত জট পদজুট হৈছে বাহিৰৰ এজন ইউটিউবাৰ যিজন ইউটিউবাৰে আমাৰ অসমখন এক্সপ্লোৰ কৰিব আহিছে তেওঁৰ চেনেলত প্ৰায় 2.7 মিলিয়ন সাবস্ক্ৰাইবাৰ আছে সো ডিম্পু বৰুৱাই তেওঁক লগ কৰিব গৈছিল তাৰ এটা সৰু ভিডিও ক্লিপ চাই লও আহকচোন সম্পূৰ্ণ ভিডিওটো চাবলৈ ডেসক্ৰিপচনত যাব লিংক দিয়া আছে से मिलने आया डिम्पू भाई हाय और इन्होंने लिया नया आईफोन 14 और मैं उसकी टेस्टिंग कर रहा हूँ कि भाई कैसा कैमरा में फर्क है कि नहीं है लेकिन भाई बहुत बहुत मुबारक अच्छा लग रहा है यार ये छोटा सा फोन ना और अभी ना भाई ने थार भी लिया तो उसी के बारे में बात कर रहे थे थार कितने के लिए इन्होंने पेट्रोल वर्जन लिए इनको हर बच्चा जानता है डिम्पू भाई नाम से ही फेमस है कि नहीं है ना वो मानते नहीं है मानते नहीं है ये भी हमारी तरह ही है भाई बिल्कुल जमीन से जुड़े हुए अभी का सीन ऐसा है डिम्पू भाई जा रहे हैं मैंने इनको बोला चलो यार मीटअप पे आप भी साथ में लेकिन इनको कुछ जरूरी काम है स्पेशल मिलने आए थे मिल लिए अभी जा रहे हैं और बहुत बढ़िया आप में असम में आते रहा करो आपको व्यू मिल जाएगा अच्छा असम का लड़की भी है आप शादी भी कर सकती हो और व्यू मिलेगा ब्यूटीफुल सा लड़की मिलता है सही है भाई तो ठीक है भाई बहुत बढ़िया लगा आपसे मिलके फिर मिल আমাৰ আজি নেক্সট আপডেটটো হৈছে ব্লু ফিল্মৰ ওপৰত ব্লু ফিল্মখনে প্ৰায় 2 সপ্তাহত 70 লাখ টকা ইনকাম কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকৰ বাজেট আছিল 30 লাখ টকা আমাৰ আজি নেক্সট আপডেটটো হৈছে মুস্তাফিজুৰ ৰহমানৰ ওপৰত মুস্তাফিজুৰ ৰহমানৰ যিটো ব্লগিং চেনেল আছিল মুস্তাফিজুৰ ৰহমান বুলি সেই চেনেলটোৰ নাম তেওঁ চেঞ্জ কৰি দিছে আৰু সেই চেনেলটোৰ নাম বৰ্তমান ৰাখিছে ৰেড ৰ'জ প্ৰডাকচন আৰু মুস্তাফিজুৰ ৰহমানে বহুকেইটা ভিডিও প্ৰাইভেট কৰি দিছে হয়তো মুস্তাফিজুৰ ৰহমানে সেইটো চেনেলত ব্লগিং ভিডিও আপলোড নিদিয়ে বেলেগ ভিডিও দিব আপোনালোকে ইয়াৰ ওপৰত কি ভাবে তলত কমেন্ট কৰি জনাবচোন আমাৰ আজি নেক্সট আপডেটটো হৈছে ভিগু কাশ্যপৰ ওপৰত সো ফাইনালি ভিগু কাশ্যপে ইউটিউবৰ তৰফৰ পৰা পালে গোল্ডেন প্লে বুটন আমাৰ আজি ভিডিওটো ইমানে আছিল যদি ভিডিওটো চাই ভাল লাগিলে যিমান পাই শেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটো কোনোবা আহিছে যদি সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই মলয়াৰ দুপাখি মোৰ মনৰ বতৰা